আজি মই আপোনালোকক মাল্টিপ্লিকেশনৰ আন এটা নিয়ম শিকাবলৈ ওলাইছো যেতিয়া যিকোনো সংখ্যা 9 দি মাল্টিপ্লাই কৰা হয় 9 দি মাল্টিপ্লাই কৰিবলৈ অতি সহজ উপায় এটা আছে সেই উপায়টো আপোনালোকক মই শিকাবলৈ ওলাইছো গতিকে চাওক প্ৰথমতে এটা উদাহৰণ লওঁ 398 ইনটু 9 কৰিব লাগে এতিয়া ইয়াত প্ৰথমতে যোনটো সংখ্যা দিয়া হৈ আছে সেই দিয়া থকা সংখ্যাটোৰ লগত 10 এটা মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি থাক যোনটো সংখ্যা দিয়া হৈ আছে সেই দিয়া সংখ্যাটো তাৰ পৰা মাইনাস কৰিব লাগিব আৰু সেইটো হ'ব আমাৰ উত্তৰ অৰ্থাৎ প্ৰথমতে 398 ৰ লগত 10 এটা মাল্টিপ্লাই কৰিব লাগিব 398 ৰ লগত 10 টো মাল্টিপ্লাই কৰিলে হ'ব 3980 আৰু তাৰ পিছত যোনটো দিয়া হৈ আছে সংখ্যাটো মাইনাস কৰিব লাগিব অৰ্থাৎ 398 ইয়াৰ পৰা মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব 10 ৰ পৰা 8 গলে 2 ইয়াত থাকিব 7 ইয়াৰ পৰা 1 এটা লব লাগিব 17 হ'ব 17 ৰ পৰা 9 গলে থাকিব 8 আৰু ইয়াত থাকিব 8 8 ৰ পৰা 3 গলে 5 আৰু ইয়াত থাকিব 3 এটো হ'ব আমাৰ উত্তৰ অৰ্থাৎ প্ৰথমতে যোনটো সংখ্যা দিয়া হৈ থকা সংখ্যাটোৰ লগত 10 পূৰণ কৰি তাৰ পৰা সংখ্যাটো যোনটো দিয়া সংখ্যাটো মাইনাস কৰিব লাগিব আৰু সেইটো হ'ব আমাৰ উত্তৰ এনেদৰে আপোনালোকে 9 দি মাল্টিপ্লাই কৰিলে মাল্টিপ্লাই নকৰাকৈ ডাইৰেক্ট মাইনাস কৰি উত্তৰটো উলিয়াব পাৰিব ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 515 ইনটু 9 ইয়াটো প্ৰথমতে 515 ক 10 ৰ লগত ইনটু কৰিব লাগিব 10 ৰ লগত ইনটু নকৰি আপোনালোকে ডাইৰেক্ট 0 টা বহাই দিব পাৰে অৰ্থাৎ 5150 কাৰণ 10 ৰ লগত ইনটু কৰিলে পিছত এটা 0 হ'ব আৰু তাৰ পিছত ইয়াৰ পৰা 515 ক আমি মাইনাস কৰিব লাগিব অৰ্থাৎ 10 ৰ পৰা 5 গলে হ'ব 5 ইয়াত থাকিব 4 4 পৰা 1 গলে 3 ইয়াত 1 আছে 1 ৰ পৰা 5 মাইনাস নহয় গতিকে ইয়াৰ পৰা 1 এটা লব লাগিব 11 11 minus 5 minus 6 ইয়াত থাকিব 4 অৰ্থাৎ 4635 এটো হল আমাৰ উত্তৰ ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 84 into 9 কৰো এতিয়া একেই প্ৰথমতে আমি ইয়াৰ লগত 10 এটা মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ 840 তাৰ পিছত আকৌ 84 ক মাইনাস কৰিব লাগিব গতিকে হ'ব 10 ৰ পৰা 4 গল 6 ইয়াত থাকিব 3 3 ৰ পৰা 8 না যায় গতিকে ইয়াৰ পৰা 1 এটা ললে 13 হ'ব 13 minus 8 মানে 5 আৰু ইয়াত থাকিব 7 অৰ্থাৎ 756 হ'ব আমাৰ উত্তৰ আৰু এটা উত্তৰ লওঁ চাৰিটা অংকৰ 1549 এটো লৈছো 1549 ক 9 দি মাল্টিপ্লাই কৰিলে একেই নিয়ম ইয়াৰ লগত 10 এটা ইনটু হ'ব অৰ্থাৎ 15490 হ'ব আৰু তাৰ পিছত 1549 ক মাইনাস কৰিব লাগিব অৰ্থাৎ 1549 মাইনাস কৰিলে 10 ৰ পৰা 9 গলে থাকিব 1 ইয়াত থাকিব 8 8 ৰ পৰা 4 গলে হ'ব 4 ইয়াত থাকিব 4 4 পৰা 5 না যায় গতিকে ইয়াৰ পৰা 1 এটা ললে হ'ব 14 14 minus 5 minus 9 ইয়াত থাকিব 4 4 পৰা 1 গলে হ'ব 3 আৰু ইয়াত 1 আছে 1 টো নামি আহিব অৰ্থাৎ 13941 এটো হ'ব আমাৰ উত্তৰ এনেদৰে আপোনালোকে যিকোনো সংখ্যা 9 দি মাল্টিপ্লাই কৰিব পাৰিব 9 দি মাল্টিপ্লাই কৰোতে আপোনালোকে পূৰণ নকৰাকৈ ডাইৰেক্ট আপোনালোকে মাইনাস কৰি আপোনালোকে উত্তৰ উলিয়াব পাৰিব এনেদৰে আপোনালোকে যত্ন কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ